এয়া ধনিয়াও দিলোঁ, সকলোখিনি দিয়া হৈ গ'ল। এতিয়া ইয়াৰ খাবৰ কাৰণে ৰেডি হৈ গ'ল। পানীও বহুতখিনি শুকাই গ'ল, দেখিছে নহয়। ঠিক আছে, এইখিনি এতিয়া মই নমাই দিম জুইৰ পৰা। জুইৰ ওপৰতে আছে যিহেতু, এতিয়া মই নমাম। এইখিনি আমাৰ এতিয়া ভাত ৰেডি হৈ আছে। এতিয়া আমি ভাতৰ লগত জুতি ল'ম। কেনেকুৱা পালে আপোনালোকে? যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? নিশ্চয় ভালে আছে চাগে। আনদিনাৰ দৰে আজি মই নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টোত বনাবলৈ লৈছোঁ লোকেল মাছ, মিৰিকা মাছ আৰু কমল কাপ মাছ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে পালে। যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, মই এতিয়া ভিডিঅ'টো আপোনালোকক দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। মই মাছখিনি দেখুওৱা হ'ল, সেইখিনি ধুনীয়াকৈ মই বাছি ল'লোঁ, দেখিছে নহয়। এই মাছত কণী আছে, মই পেটুটো উলিয়াই দিলোঁ, কণীখিনি আছে। ঠিক আছে, মই ইয়াৰ পৰা গোটেইখিনি নাভাজোঁ, কেইপিচমান মই এতিয়া বনাম। মই আজি বিলাহী, মই বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ। বিলাহী আৰু সৰিয়হ দি বনাম। সৰিয়হ মই মিক্সিত দেখিছেনে ধুনীয়াকৈ পেষ্ট এটা বনাই লৈছোঁ। আজি মই সৰিয়হ আৰু বিলাহী দি, বগা সৰিয়হৰ লগত বিলাহী দি বনাম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব, নোচোৱাকৈ চাব। এয়া মই কাটি লৈছোঁ পিঁয়াজ আৰু নহৰু। একদম চিম্পুলকৈ বনাম, ইয়াত মছলা নিদিওঁ। আপোনালোকে চাই থাকক, মই ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিছোঁ। এয়া মই আজি গেছত বনোৱা নাই, জুইশালতে বনাইছোঁ। জুইত বনালে অকণমান টেষ্টিটো বেলেগ হয়। এই আগতে মই কেৰাহীখন পাতি লৈছিলোঁ গৰম হ'বৰ কাৰণে। এতিয়া মই ইয়াত অলপমান তেল দি লৈছোঁ। মাছখিনি প্ৰথম ফ্ৰাই কৰি ল'ম। যিহেতু সৰিয়হ দি বনাইছোঁ, সেইকাৰণে মই বেছি তেল ইউজ কৰা নাই। তেলখিনি গৰম হৈ গৈছে। ইয়াত অকণমান মই হালধি দি লৈছোঁ। তাৰপিছত কমকৈ, মানে একেবাৰে কমকৈ অকণমান নিমখো দি লৈছোঁ। মাছখিনি ফ্ৰাই কৰি লওঁ। এইখিনি হালধিটাও কৰি দিয়ে। এতিয়া মই প্ৰতিটো মাছ লাহে লাহে কৰি লুটিয়াই দিছোঁ। যিহেতু মাছবোৰ অকণমান এখন থালত এপিচ এপিচকৈ কাঢ়ি লওঁ। এয়া দেখিছেনে খুব ধুনীয়াকৈ ক'লা পৰি গৈছে, ভাল লাগে। এইটো মাছত কণী আছে, মই বাচোঁতে চাইছিলোঁ। কণী থকাৰ কাৰণে মই কণীখিনি মেলিয়ালোঁ। কণী থকা মাছ খাবলৈ বৰ ধুনীয়া লাগে। আপোনালোকে ভাল পায়। এতিয়া ডাঙৰ ডাঙৰ যেন দেখিছে, এইকেইটা কিন্তু পুঠি মাছ নহয়। ইয়াত কেৰাহীত তেল থাকিলে মই তাতে অলপমান যিখিনি নহৰু খুন্দি থৈছিলোঁ এইখিনি দিলোঁ। এইখিনি পিঁয়াজ, এইখিনি মই ভালদৰে ভাজি লওঁ। বেলেগকৈ এক্সট্ৰাকৈ তেল নাই দিয়া, তেলখিনি গৰম হৈ আছে। আপোনালোকে জোখটো চাই ল'ব কিমান বনায়। যিহেতু আমাৰ মানুহ কম, সেইকাৰণে মই কমকৈ বনাইছোঁ। এইখিনি মই সৰু সৰুকৈ বিলাহী কাটি লৈছিলোঁ, এইখিনি মই লগতে ভাজি লওঁ প্ৰথমতে। নিমখ, বিলাহীখিনি সিজিবৰ কাৰণে 1 মিনিট বা 2 মিনিট সময় মই ঢাকি ৰাখিছোঁ। এইখিনি বিলাহীখিনি ধুনীয়াকৈ সিজিলে, দেখিছেনে একদম ধুনীয়াকৈ সিজিছে। তলত অকণমান ধৰা নিচিনা হৈছে। এতিয়া মই ইয়াত যিখিনি মই সৰিয়হ পেষ্টটো বনাই থৈছিলোঁ, এইখিনি মই ইয়াত ঢালি দিম। এখন চামুচেৰে ধুনীয়াকৈ পেষ্টটো ইয়াত দি দিছোঁ। সৰিয়হ আকৌ এটা কথা, যদি সৰিয়হ প্ৰথমতে তেলত ভজা হয় নহয়, তেতিয়া কিন্তু খাব নোৱাৰে, তাৰ টেষ্টিটো নোলায়, তিটিকি হয়। সেইকাৰণে মই বিলাহীখিনি ভজাৰ পাছতহে মই সৰিয়হখিনি দিছোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। যিখিনি লাগি আছে পানী দিব পাৰিম ন, যিখিনি ছাইডত লাগি আছে মই অকণমান পানী দি পেলাই সেইখিনিও ইয়াতে দি দিছোঁ। এইখিনি মই কম জুইত ভাজি আছোঁ, দেখিছেনে ধুনীয়াকৈ বিলাহী কালাৰটো ওলাইছে, ৰঙচুৱা পৰি গৈছেগৈ। এইখিনি পানী ইমানকণ দিছিলোঁ, পানী গোটেইখিনি সিজি গ'ল। এতিয়া মই ইয়াত মাছখিনি দিম। সৰিয়হখিনিও ভজা হৈ গৈছেগৈ।
এইখিনি হৈ গ'ল। মই এতিয়া ইয়াত যিখিনি ফ্ৰাই কৰি থৈছিলোঁ মাছখিনি মই পিছে পিচকৈ দি দিছোঁ। এতিয়া মই ইয়াত পানী দিম। পানী ভাল খাই নাপায় বেছি প্ৰথমতে অকণমান দিছোঁ পানী, বেছি পানী নিদিওঁ, অলপ মানে জিকজিকাকৈ বনাম যিহেতু টপ হ'ব বিলাহী। আপোনালোকে পানীটো চাব, পানী বেছি যোগ কৰিলে ইমান টেষ্টি নহয় খাবলৈ, সেইকাৰণে মই কম পানী দিছোঁ। এইখিনি এতিয়া মই ঢাকি ৰাখিছোঁ 20 মিনিটমান সময়ৰ পাছত মই ঢাকনখন খুলিম। এতিয়া মই জুইটো কমকৈ দিম, যিহেতু নহ'বা যদি বেছিকৈ জুই দিয়া হয় তেতিয়া পানীটো শুহি যাব, ইমান টেষ্টি নহ'ব। সেইকাৰণে মই কম জুই দিছোঁ। তাৰপিছত আকৌ ঢাকনিখন খোলা হ'ব। 15 মিনিট হৈ গ'ল, ঢাকনিখন খোলোঁ। ধুনীয়াকৈ উতলি আছে, পানীও বহুতখিনি শুকাই গ'ল, দেখিছেনে? ধুনীয়া লাগিছে। এইখিনি খাবৰ কাৰণে হৈ গ'ল, যিহেতু 15-20 মিনিটমান মই উতলাই আছোঁ একেটা জোখতে। এতিয়া ইয়াৰ ওপৰত মই অলপ কাটি থৈছিলোঁ ধনিয়া দি দিছোঁ। এইখিনি ঠিক আছে, এইখিনি খাবৰ কাৰণে ৰেডি হৈ গ'ল। আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব। ঠিক আছে, অন্য এটা নতুন ভিডিঅ'ৰ লগত পুনৰ লগ পাম। বাই বাই।